নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এযোৰ ধুনীয়া পদ্মিনী কটনৰ মেখেলা চাদৰ লৈ আহিছোঁ আপোনালোকক দেখাবলৈ। আৰু এয়া মেখেলা চাদৰযোৰ, এইখন হৈছে চাদৰ। আৰু চাদৰখনত এনেধৰণে ৰঙা, হালধীয়া, কমলা ৰঙৰ আৰু বগা তেনেকৈ কৰি ফুলবিলাক দিছোঁ। আৰু এয়া চাওক, মই গাত লৈ দেখাই দিছোঁ। খুব মৰম লাগিছে কাপোৰযোৰ। এয়া প্ৰতিকেইটা চিলাই দিলত আৰু ধুনীয়া হৈ পৰিছে। এয়া চাওক, এই কাপোৰযোৰ অৱশ্যে এগৰাকী খুৰীদেউৰ, সম্বন্ধীয় খুৰীদেউৰ অৰ্ডাৰ আছিল, তেওঁৰ মতে বনাই দিছিলোঁ। এয়া খুব মৰম লগা হৈছে কাপোৰযোৰ চাবলৈ। বটল গ্ৰীণ কালাৰত। আৰু এয়া হৈছে মেখেলাখন। মেখেলাখনো যথেষ্ট দীঘল, আহল, বহল, শকত মানুহৰ কাৰণেও খুব ধুনীয়া হৈ পৰিব। আপোনালোকক ডিজাইনটো দেখাইছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মেখেলাখনৰ ওপৰলৈকে বুটা দি দিছোঁ। 3 লাইনকৈ বুটা দি দিছোঁ ওপৰতো। আৰু এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচত এটাই পটি দিছোঁ আৰু যথেষ্ট বহল, আহল ব্লাউজ পিচটো। শকত মানুহৰ কাৰণে ধুনীয়া চাইজৰ ব্লাউজ বনাব পাৰিব। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাই দিব, আৰু ভাল লাগিলে লাইক এটা কৰি দিব।